নমস্কাৰ বন্ধু বান্ধৱী, আজি লৈ আনিছোঁ আপোনালোকৰ ওচৰলৈ আন এটি ভিডিঅ'। এয়া ৰাতিপুৱা হৈ গ'ল, মোৰ ছোৱালী আজি ব্ৰেকফাষ্ট কৰি আছে, তাই খাই আছে। আজি চিম্পল দিছোঁ, অ'টছ আৰু ব্ৰেড দুটা মিক্স কৰি কিনে দিছোঁ, এয়াকে খাই আছে তাই। খা লো বেটা। এয়া মই মাছৰ ৰেচিপি এটা আজি আপোনালোকৰ এয়া নিমখ দি দিলোঁ মই। নিমখ আপোনাৰ টেষ্ট অনুযায়ী দিব, চবৰেতো নিমখৰ পৰিমাণটো বেলেগ বেলেগ খায় ন, কিছুমানে বেছি খায়, কিছুমানে কম খায়। তাৰপিছত হালধিও মই আধা চামুচে দি দিছোঁ, দি কিনে ভালকৈ লৰাই ল'লোঁ। ভালকৈ লৰাই লৈছোঁ। তাৰপিছতে মই বিলাহীখিনি দি দিম আৰু অলপ পিছতে। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই বিলাহী দি দিছোঁ। বিলাহী কিন্তু অলপ বেছিয়ে দিছোঁ, মই 4টামান দি দিছোঁ। যিহেতু গৰমৰ দিন, অলপ টেঙা টেঙা ভাতটো আহিলে ভাল লাগে খাই কিনে। মুখত অলপ টেঙা টেঙা টেষ্টটো পালে ভাল লাগে আৰু গৰমৰ দিনত খাই কিনে। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে সৰিয়হ নিদি নেমু টেঙাও দি দিব পাৰে। মই আজি সৰিয়হ অকণমান দি দিছোঁ, বহুত দিন হ'ল সৰিয়হ দিয়া মাছৰ জোল নাই খোৱা। নেমু টেঙা এইবিলাকেদি বনাই আছিলোঁ, সেইটো কাৰণতে। সেয়া বিলাহীখিনি দি দিলোঁ, দি কিনে অলপমান ঢাকি দিলোঁ। তাৰপিছতে সেয়া মই মাছত গৰম পানী দিলোঁ। আপোনালোকে ঠাণ্ডা পানী যদি দিয়ে, তেতিয়া মানে মাছটো যেতিয়া উতলিব জোলটো, তেতিয়াহে মাছটো দি দিব। মই যিহেতু গৰম পানী দিছোঁ, সেইটো কাৰণত মানে মই মাছটো দি দিছোঁ। মানে ইমান গৰম পানীও নহ'ল, কুহুমীয়াহে হৈ থাকিল পানীটো। তাৰপিছতে মই মাছটো দি দিলোঁ। যিহেতু আজি মোৰ বহুত দেৰি হৈ গৈছে ভাত বনোৱাতে, একদম লৰালৰি কৰি পটাপট দি দিলোঁ আৰু। এয়া ভাত ৰেডি হৈ গ'ল, একদম চিম্পল বনাইছোঁ আজি। ভাত বনালা আজি? মাছৰ তৰকাৰী, আলু বিলাহী, তাৰপিছতে এইটো কি ফ্ৰাই? এইটো বৰাটো চব পিঁয়াজ, বেচন, আচ্ছা, তাৰপিছতে আচাৰ,
তাৰপিছতে তিয়ঁহ, চালাড, নেমু, কেঁচা জলকীয়া, পানী, বাছ। খাই কেনেকুৱা লাগে মই টেষ্ট কৰি পিছত কৈ আছোঁ। ৰ'বা দেই অকণমান খাই লওঁ, তাৰপিছত দেখা যাব কি বনাইছা আজি তুমি। আজি চিম্পুল বনাইছোঁ। চিম্পুলেই হওক, কিন্তু কি বা বনাইছা, টেষ্টটো কেনেকুৱা হয়। বিন্দাছ। পোৰাটো খাই চাওঁ একবাৰ। ভাল হৈছেনে? বঢ়িয়া। খোৱা এতিয়া তুমি আৰু ভিডিঅ' নকৰোঁ, আৰামছে খোৱা। লাজ কৰিব পাৰা। নহয় ভিডিঅ'ত খোৱা কৰিব দৰকাৰেই নাই। বাচন নাই ধোৱা দেই, আপোনালোকেও ক'ব আৰু ইমান সৰু ছোৱালীজনী বাচন ধুইছে। মই এনে তাতে লগাই দিছোঁ, বাচন নাই ধোৱা, এইবিলাক চব চফা বাচন হয়। তাইক একচুৱেলি মানে কি মই এইবিলাক খেলিবহে দিছোঁ। তাই মানে উৎপাত কৰি আছিলে, তাই বাৰ চকীটো লৈ পানীত মানে বেচিঙত যাই আছে। তাৰপিছত কেইটামান তাতো চফাই বাচন আছিলে, এইখিনি লৈয়ে খেলি আছে। একচুৱেলি মই ভাবোঁ ল'ৰা ছোৱালী মানে বেছি টিভি বা মোবাইলত থকাত কৰি এইবিলাক কৰি থাকিব লাগে, তেতিয়া সিহঁতৰ যিটো স্মৃতিশক্তি হয় ন, সেইটো বেছি ডেভেলপমেণ্ট হয় আৰু। তো সেইটো কাৰণতে মই তাইক বেছি খেলিবই দিওঁ। টিভি চাই বাৰু, সন্ধিয়া টাইমত চাই টিভি, কিন্তু দিনটো মই ইমান টিভি চাব নিদিওঁ। তাইক দিনটো মই খেলিয়ে থাকিব দিওঁ আৰু। এই বাচন চাচন তাই এইবিলাক লৈ খেলিলে আধা ঘণ্টামান। আৰু ঠাণ্ডা দিনতো দিব নোৱাৰি, এতিয়াতো বহুত গৰম ন, এতিয়া দিলেও ইমান চৰ্দি নালাগে বাৰু। সেইখিনি কৰিলে তাৰপিছত তাইক গা পা ধুনীয়াকৈ ধুৱাই দিলে তাইক। হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। আজি দিনটো ভিডিঅ' বনাম বুলি বনাবই পৰা নাই। ভিডিঅ' বনাই আছোঁ, কিন্তু মানে কি মোৰ নিজৰ ফেচটো দেখাবই পৰা নাই, ইমান গৰম। এই যি টি কৰি থকা যায় ন, পটককৈ ভাল নালাগে কেমেৰা সন্মুখত আহিবৰ কাৰণে। আৰু মানে ভিডিঅ'টো এতিয়া বনাব লৈছোঁ। সন্ধিয়া বা আহিছে, মোৰ বা আহিছে, সেইটো কাৰণে মই বোলো চিনাকি কৰাই দিওঁ, যিহেতু মোৰ আগৰ ভিডিঅ'ত দেখা পাই থাকিব, আপোনালোকে সুধি থাকিব কোন হয়, কি বা হয়। সেইটো কাৰণে বোলো আজি অলপ ডিটেইলছ কৈ দিওঁ আৰু আপোনালোকক। বা আৰু মোৰ চিনাকি আপোনাৰ আজি 13 বছৰে হ'ল। আমি দুটাই এটা অফিচত কাম কৰিছিলোঁ, আৰু তাৰ পৰাই আমাৰ দুটাৰ চিনাকি, তাৰপিছত বহুত ভাল ৰিলেশ্যন হ'ল আমাৰ, মানে অহা যোৱা। মোৰ ঘৰৰ ফেমিলি হওক বা মোৰ হাজবেণ্ডক চবেই বাক মানে বহুত ভাল পায়, ছাপোৰ্ট কৰে। আৰু তাহাঁতৰ ফেমিলিটোও গোটেই মোক মানে চিনি পায়। ময়ো সিহঁতৰ ঘৰত যাই থাকোঁ, বা একদম বিয়াৰ আগতো আমি দুটা একেলগে আছিলোঁ, ৰুম শ্বেয়াৰ কৰি কিনে। সেইটো কাৰণে মই বোলো চিনাকি কৰাই দিওঁ আৰু আপোনালোকক, আগত পিছতে দেখা পায়ে থাকিব। আৰু আমি য'তে যাওঁ মানে একেলগে যাওঁ, ফিল্ম চাব গ'লেও একেলগে যোৱা। অলপ দিনতে ৰঘুপতিখন চালোঁ নেকি আমি, খুব ভাল হৈছে কিন্তু ফিল্মখন ৰঘুপতিখন, সেইখনো চালোঁ। একেলগে গৈছোঁ দুটায়ে, চাই আহিলোঁ। অলপ দিনত আহিলে, কেইটামানত আহি পালা আজি তুমি? 11:30 আহিলা ন। একদম মানে ইমান কিসমত কানেকশ্যন নে কি ক'ব লাগিব। তোমাৰ ফোন আহিছে, মানে কেনেকৈ মই ফোন কৰিব ওলাইছিলোঁ যে আহা তুমি আজি, ক'ত আছা কি আছা, তাৰপিছতে ফোন কৰিব ওলোৱাতে কলিং বেল বাজিলে, চাওঁ তাই। মই একদম হাল লৈ কৈছোঁ তোমাকে ফোন কৰিব ওলাইছিলোঁ বোলো। তাৰপিছত কৈছে আহিলে। তাৰপিছত আহি ভাত পানী খালোঁ, দুটাই খাই কিনে এতিয়া ৰেষ্ট লৈছোঁ অলপ। দুটাই বোলো কথা চথা পাতোঁ আৰু এনেকৈ। বা মানে মাছৰুমৰ বিজনেছ কৰে, আৰু মাছৰুম এনেকুৱা মানে ছাপ্লাইও দিয়ে, বহুত দূৰে দূৰে দিয়ে, টাউন চাউনত এইবিলাকত দিয়ে। তাৰপিছত আৰু এইটো ফাৰ্ম কয় ন, ফাৰ্মাৰ আছে, ফাৰ্মাৰো কৰে। মানে বা মানে কেনেকুৱা এটা সময়ত বহুত ষ্ট্ৰাগল কৰিছিল, এতিয়া মানে ভাল পজিশ্যনত আছে আৰু। মাছৰুমৰ বিজনেছ কৰি মানে কেনেকৈ একদম জিৰ'ৰ পৰা একদম লাখপতি হোৱা। এতিয়া আৰু নিজে মানে গাড়ী চাড়ী কিনি কিনে, মই আপোনালোকক ক'ম, এইটো এটা বেলেগ ভিডিঅ' বনাম, কেনেকৈ মানে মাছৰুমৰ বিজনেছ কৰি কিনে আজি ইমানখিনি কৰিছে। আপোনাৰ গাড়ী কিনিলে, তাৰপিছত নিজে মাটি কিনিলে, বহুত কিবা কিবি কৰিছে। আৰু নিজে এটা ভাল লাইফষ্টাইল, মানে লাক্সাৰী লাইফষ্টাইল জীয়াই আছে, এইখিনি কৰিছে। আৰু আজিকালি যিহেতু প্ৰাইভেট জব কৰিলেনো ক'ত আৰু মানে পইচা পায়, ইমান কম চেলেৰিত কাম কৰিব লাগে। এইটো বিজনেছটো বেটাৰ আৰু এনেকৈ। বা আৰু মোৰ সেনেকৈ চিনাকি আৰু। দুটাই ভাত চাত খালোঁ আৰু। কিবা কোৱা, মোৰ নতুন চেনেল খুলিছোঁ। মোৰ মানে ধৰম ভগ্নী হয়, পাতি লোৱা ভণ্টি। আজি বহুত দিনৰ ৰিলেশ্যন হয়, গতিকে মানে আমাৰ দুজনী আৰু অহা যোৱা আছে আৰু অনবৰতে।
ফোনাফোনি নাহিলেও ফোনাফোনি হৈ থাকে, তেনেকুৱা হৈ থাকে। আৰু আমি দুটা কিন্তু খুব কাজিয়াও কৰোঁ। কাজিয়া কৰোঁ, পুৰা কাজিয়া লাগে। অলপ দিন আগতে আমাৰ দুটা ডাঙৰ কাজিয়াও লাগো আমি দুটাই। তাৰপিছত আৰু দুটাই মানে ধৰিও নাথাকোঁ আৰু। মই যিহেতু সৰু হয় বয়সত, মই নিজেই মানে চৰি কওঁ, নিজেই হেৰি কৰোঁ। তাৰপিছত মানে কেনেকুৱা হয় জানানে, এইটো গুৱাহাটীত যদিও মই জইণ্ট ফেমিলিত বিয়া হৈছোঁ, মানে তথাপি এটা মনৰ মানুহ লাগে ন, যে কিছুমান আপোনাৰ মানে এনেকুৱা কথা থাকে আপুনি হাজবেণ্ডকো ক'ব নোৱাৰে কিছুমান কথা। তো বা মানে এনেকুৱা এটা ফ্ৰেণ্ড বা চব কথাই, আজি তুমি বোলে দুখ লাগিছে, তুমি ফোন কৰি ক'লা, আজি বোলে তোমাৰ কিবা প্ৰব্লেম হৈছে, চব কথা ক'ব পৰা এজন মানুহ লাগে। সেনেকৈ বাও মানে কি প্ৰব্লেম হৈছে, কি হোৱা নাই, দিনটোত কি হৈছে, চব মানে মোকেই মানে ফোন কৰি কয় যে আজি এনেকুৱা হ'ল, অমুক হ'ল, তমুক হ'ল, এই সেনেকুৱা মানে মনে মিলা মানুহ এটা লাগে ন চবৰে। তো মোৰো আমাৰ দুটা মানে পুৰা মনে মিলা আৰু এনেকৈ, আৰু দুটা কাজিয়াও লাগি থাকোঁ আৰু। তাই নতুনকৈ এটা মানে আজি এইটো ইউটিউব চেনেল খুলিছে, তাত আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাই দিব, তাইক অকণমান আগুৱাই লৈ যাওক, মৰম কৰক অকণমান। আৰু মই যিহেতু মানে মাজে মাজে তাই ভিডিঅ'বিলাক দি থাকিব, মেকআপৰো শিকিছোঁ, বা মই যিহেতু স্কিন কেয়াৰৰো মই কৰ্চ কৰিছোঁ, নলেজ আছে এইটো স্কিনৰ ওপৰত, বিউটি টিপছ কিছুমান তাই দি থাকিব, সেইখিনি আপোনালোকে এপ্লাই কৰি চাব। ভাল পালেও কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব, গালি দিব লগা থাকিলেও দিব, নিজৰ ছোৱালী ভণ্টি নিচিনা। কিবা ভুল কৰিলেও ক'ব, যিহেতু ইমান নাজানো আৰু সেইটো কাৰণত মানে সেই কৰিব। কিন্তু স্কিনৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ আৰু এইখিনি মোৰ নিজে শিকা বা নিজৰ ক্ষেত্ৰতে মই হেৰি গম পাওঁ আৰু। মই দেখিব আগত কিমান ক'লা আছিলোঁ ন, তাই আগতে বহুত ক'লা। মই আগৰ নেক্সট ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম মোৰ আগৰ ফটো, কিন্তু মানে আপোনালোকে দেখিলে ক'ব এই নাই এইটো এডিটিং কৰা হয়, কিবা হয়। কিন্তু মোক মানে আগত যোনে দেখিছিলে সিহঁতে মানে গম পাব আৰু যে এইটো এডিটিং ফটো নহয়, ৰিয়েল হয়। তো মই মোৰ স্কিনটো নিজে কিমান ভাল কৰিছোঁ, একো মই পাৰ্লাৰত নাই যোৱা, একো মই হেৰি কৰা নাই, কেৱল আপোনাৰ ঘৰুৱা মানে আমাৰ কিটচেনত পোৱা বস্তুৰে মই মানে গোটেই হেৰি কৰোঁ আৰু স্কিন কেয়াৰ কৰোঁ। এতিয়া বাৰু কম কৰোঁ, পঢ়ি অহাৰ পৰা আৰু ছোৱালীজনী হোৱাৰ পৰাতো ইমান টাইম নাপাওঁ ন, এতিয়া অলপ কম কৰোঁ আৰু। ঠিক আছে দে, আৰু আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আৰু। মই বোলে অলপ চা চিনাকি কৰাই দিওঁ, আৰু মোৰ দিনটো আপোনালোকৰ লগত কথাই পাতিব পৰা নাই, যোৱাকালিও ভিডিঅ' দিয়া হোৱা নাই, সেইটো কাৰণে মই বোলে অলপ কথাও পাতোঁ। আৰু টাইম নাপাওঁ ন, বেবী থাকিলে আপোনালোকেতো গমো পায়, অলপ বেবীৰ লগতো বিজি থকা যায় আৰু সেইটো কাৰণতে। ঠিক আছে, আজিলৈকে আহিছোঁ ইমানেই, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই।